স্কুটি দিয়ক কোভিডৰ বাবে আমি জগৰীয়া নেকি প্ৰজ্ঞান ভাৰতী বঁটা আমাক লাগিবই আমি আমাৰ প্ৰাপ্য পাবই লাগিব দেখিছে যে 2021 বৰ্ষত যেহেতু সমগ্ৰ পৃথিৱীতে কোভিডে সাৰখাৰ কৰি থৈ গ'ল লগতে বহুত খুব পিছ পেলাই দিলে কোভিডে আমাৰ ছাত্ৰ সমাজৰ লগত হেতালি খেলা বুলি ক'লে ভুল নহ'ব অকল ছাত্ৰ সমাজ নহয় পৃথিৱীৰ সকলো কাম কাজৰ পৰা চবকে বাণিজ্যিক হওক লগতে যিকোনো কামৰ পৰা সকলোকে পিছ পেলাই দিলে গতিকে আমাকো তাৰ প্ৰভাৱ বহুত বাৰুকৈ পৰিছে লগতে আমি কোভিডৰ সময়ত আমি পৰীক্ষাৰ আগমুহূৰ্তলৈকে যিহেতু অনলাইন ক্লাছে হওক বা কাৰোবাৰ পৰা নোটছ কালেক্ট কৰিয়ে হওক বা কিনিয়ে হওক যিহেতু আমি পঢ়ি আছিলোঁ গতিকে তাৰ প্ৰাপ্যখিনি আমি পোৱাটো উচিত কাৰণ আমাৰ মন ভাঙিবৰ বাবে কাৰো অধিকাৰ নাইতো যিহেতু আমাৰ অধিকাৰ আমাক লাগিবই আৰু মানে প্ৰজ্ঞান ভাৰতী যিহেতু বঁটা চবকে আগে পিছে প্ৰদান কৰি আহিছিল গতিকে সেই উদ্দেশ্য কৰি আমিও তেওঁলোকৰ পৰা বঁটা বিচাৰোঁ বা আমাকো এটা পুৰস্কাৰ লাগে যাতে আমি ভৱিষ্যতে আগবাঢ়ি যাবলৈ মানে এটা উৎসাহ পাওঁ লগতে তেওঁতো প্ৰত্যেক চবকে দিয়া প্ৰতিশ্ৰুতিবোৰ পূৰণ কৰি আহিছে হিমন্ত বিশ্ব শৰ্মাই মাইক্ৰ' ফাইনেন্সৰ মানে ৰেহাই কৰি দিছে তাৰে পিছত আৰু অৰুণোদয় আঁচনিকে ধৰি আন বহুতো আঁচনিত মানে মাফ কৰি দিছে গতিকে আমাৰ প্ৰাপ্যখিনি আমাক দিয়ক আমিতো প্ৰাপ্যবিহীন হৈ অহা নাই কাৰণ ইয়াত যিখিনি আছে যিখিনি পাৰ্চেণ্টেজ ভিত্তিত দিব খুজিছে গোটেই সেইখিনি ষ্টুডেণ্টে আছে তো আমাকো দিয়ক যিহেতু আমি বহুত দূৰৰ পৰা ক্লাছ কৰিবলৈ আহোঁ খোজকাঢ়ি হওক কোনোবা গাড়ীতে হওক বা যিহঁতে নহওক যিহঁতে আহি বহুত পইচা খৰচ কৰিব বহুত কষ্ট কৰি আমি যিহেতু পঢ়িব গতিকে আমাৰ প্ৰাপ্যটো আমাক দিয়া উচিত যিহেতু সকলোকে দিছে গতিকে আমাকো দিয়াটো উচিত মহোদয়ৰ ওচৰত আমি সৰল মিনতি কৰি কৈছোঁ আৰু শিক্ষামন্ত্ৰী ৰমেশ পেগু ডাঙৰীয়াক আমি মানে প্ৰাৰ্থনা কৰি কৈছোঁ যে আমাৰ প্ৰাপ্যৰ পৰা আমাক বঞ্চিত নকৰিব আমাৰ মনবোৰ নাভাঙিব হাইস্কুল শিক্ষান্ত পৰীক্ষাত কোভিডৰ কাৰণে আমাক পাছ কৰাই দিয়া হৈছিলে কিন্তু আমি 2019 বৰ্ষত যি মেট্ৰিক পৰীক্ষা দিছিলোঁ সেই মেট্ৰিক পৰীক্ষাৰ মাৰ্কশ্বিট তাৰপিছত আৰু আমাৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম দ্বিতীয় বৰ্ষত টেষ্ট পৰীক্ষাৰ মাৰ্কশ্বিটৰ নম্বৰ চাই আমাক 30+30+40 নম্বৰৰ ভিত্তিতে আমাৰ মাৰ্কশ্বিটখন দিয়া হৈছিলে কিন্তু 2017-18-19-20 বৰ্ষত যিদৰে স্কুটি দিয়া হৈছিলে ঠিক সেইদৰে 2022 বৰ্ষত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীকো স্কুটি দিম বুলি হিমন্ত বিশ্ব ডাঙৰীয়াই প্ৰত্যেকখন সভাতে যিহেতু উদ্দেশ্যি ভাষণ দিয়ে তথাপি কিন্তু 2021 বৰ্ষৰ ছাত্ৰ ছাত্ৰীখিনিক যি নিৰ্বাচনৰ আগত প্ৰতিশ্ৰুতি দিছিলে ল'ৰাক স্কুটি দিব ল'ৰাক বুলেট দিব আৰু ছোৱালীক স্কুটি দিব কিন্তু সেই কথাৰ প্ৰসংগ কোনো এখন সভাতে কোৱা আজিলৈ আমি দেখা নাপালোঁ লগতে নিৰ্বাচনৰ সময়ত মহোদয়ে যি প্ৰতিশ্ৰুতি দিছিলে অৰুণোদয় আঁচনি দিব তাৰপিছত মাইক্ৰ' ফাইনেন্সৰ লোন সমাধান কৰিব আৱাস গৃহ নিৰ্মাণ কৰিব সেই প্ৰতিশ্ৰুতিসমূহ মহোদয়ে ধুনীয়াকৈ নিয়াৰিকৈ পালন কৰি থকা আমি দেখিবলৈ পাইছোঁ 1 লাখ নিবনুৱাক নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতিও মহোদয়ে ইতিমধ্যে আধা সমাপ্ত কৰিলে কিন্তু আমাক যি স্কুটি দিয়াৰ প্ৰতিশ্ৰুতি দিছিলে সেই স্কুটিৰ দিয়া প্ৰতিশ্ৰুতি কোনো এখন সভাতে আজিলৈকে মহোদয়ে কোৱা নুশুনিলোঁ কিয় আমি 2021 বৰ্ষত যিখিনি উত্তীৰ্ণ হৈছিলোঁ কোভিডৰ বাবে আমি জগৰীয়া আছিলোঁ নেকি 2019 বৰ্ষৰ পৰাই কোভিডে গোটেই সমগ্ৰ পৃথিৱীকে যিহেতু সাৰখাৰ কৰি পেলাইছিল সেইখিনি সময়ত প্ৰভাৱ আমাৰ শৈক্ষিক জীৱনত বহুত পৰিছিলে আমিও স্কুটিৰ বাবে প্ৰাপ্য হয় কাৰণ আমাৰ যোনখন মাৰ্কশ্বিট দিছিল সেইখন সম্পূৰ্ণ মেধাৰ ভিত্তিত দিয়া হৈছিল মই মুখ্যমন্ত্ৰী মহোদয়ক আৰু শিক্ষামন্ত্ৰী ৰমেশ পেগু ডাঙৰীয়াক আমাৰ বৃহত্তৰ ছাত্ৰী সমাজৰ পৰা এইটো প্ৰশ্ন কৰিব বিচাৰোঁ যে 2021 বৰ্ষৰ ছাত্ৰ ছাত্ৰীখিনি কিয় স্কুটি আৰু বুলেটৰ পৰা বঞ্চিত হ'ব লগা হ'ল ইয়াৰ উচিত উত্তৰ মহোদয়ে আমাক দিলে আমি নথৈ আনন্দিত হ'ম ঠিক আছে যদি আমি স্কুটি নাপাওঁ সেইটো কথাও যাতে মহোদয়ে আমাক কোনো এখন সভাত আমাক উদ্দেশ্যি ভাষণ দিয়ে বা আমি পাওঁ কি নাপাওঁ সেইটো কথা যাতে কয় এইবাৰৰ 2022 বৰ্ষত যিখিনি ছাত্ৰীক স্কুটি দিব প্ৰথম বিভাগত উত্তীৰ্ণক দিব ল'ৰাক স্কুটি দিম বুলি কৈছে কিন্তু 21ৰখিনি ক'ত গ'ল সিহঁত কি মেধাৱী নাছিল নেকি 2021 বৰ্ষত যিখিনি ছাত্ৰী পঢ়িছিলে বা সিহঁতৰ যিখিনি খৰচ হৈছিলে কিছুমান দৰিদ্ৰ ঘৰৰ ল'ৰা ছোৱালী আছিলে সিহঁতে কি কৰিছিলে যে দৰিদ্ৰ ঘৰৰ ল'ৰা ছোৱালীখিনিয়ে সিহঁতে অনলাইন ক্লাছ কৰিবৰ কাৰণে সিহঁতে স্মাৰ্টফোন কিনিছিলে কিন্তু সিহঁতে হয়তো সেইখিনি সময়ত সেই স্মাৰ্টফোন এটা কিনাৰ কাৰণে সিহঁতে যোগ্য নাছিলে